पता कैसे लगता হেল্ল' বন্ধুসকল, কেনেকুৱা আছে আপোনালোকে? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আজিৰ এই ভিডিঅ'ত আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ ভাৰতৰ প্ৰখ্যাত মটিভেশ্যনেল স্পীকাৰ সন্দীপ মহেশ্বৰীৰ অনুপ্ৰেৰণাদায়ক 10খন বাণী, যিবোৰে আপোনাৰ ঋণাত্মক ধাৰণাসমূহ আঁতৰাই ধনাত্মক ধাৰণাৰ জন্ম দিবলৈ সক্ষম হ'ব। তো বলক আৰু পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পৃথিৱীখন সলনি কৰিবলৈ হাঁহিব, পৃথিৱীখনক আপোনাৰ হাঁহি সলনি কৰিবলৈ নিদিব। জীৱন আপোনাৰ বাবে অপেক্ষা কৰি আছে, আপোনাৰ সৰ্বশ্ৰেষ্ঠ শটখন দিয়ক। যদি আপোনাৰ ওচৰত অধিক আছে, তেন্তে আপোনাৰ প্ৰয়োজন ইয়াক আটাইতকৈ বেছি প্ৰয়োজন হোৱা লোকসকলৰ সৈতে ভাগ বতৰা কৰা। আপুনি নিজকে মূল্য দিয়া আৰম্ভ কৰাৰ মুহূৰ্ততেই পৃথিৱীয়ে আপোনাক মূল্য দিয়া আৰম্ভ কৰিব। সফলতা অভিজ্ঞতাৰ পৰা আহে আৰু অভিজ্ঞতা বেয়া অভিজ্ঞতাৰ পৰা আহে। যদি আপুনি সেই ব্যক্তিজনক বিচাৰি আছে যি আপোনাৰ জীৱন সলনি কৰিব, তেন্তে দাপোনত এবাৰ চাওক। মানুহে আপোনাৰ বিষয়ে যি ভাবে সেয়া গুৰুত্বপূৰ্ণ নহয়, আপুনি নিজৰ বিষয়ে যি ভাবে তাৰ অৰ্থই হৈছে সকলো। আপোনাৰ চিন্তাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ শিকক, নতুবা আপোনাৰ চিন্তাই আপোনাক নিয়ন্ত্ৰণ কৰিব। আপুনি যি ভাল পায় সেয়া কৰিবলৈ কেতিয়াও ভয় নকৰিব। শিক্ষা কেৱল জ্ঞান সংগ্ৰহৰ বিষয় নহয়, কিন্তু কেনেকৈ ভাবিব লাগে সেয়া শিকাৰ বিষয়ে অধিক।